খাব নোৱাৰা হৈ যাম দেই বুঢ়ো হৈছো তাকেইতো কঁকালৰ বিষ চলি কথা নুশুনে আজিকালি যে লগা হৈছে খেতি বাতি নাই এই চাওচোন এফালে তাচ খেলে আছে বাপেক হাতে মাটি বিক্ৰী কৰিছে চলি তাচ খেলে বহি খেতি বাতি কৰিব নহয় এই শীঘ্ৰে এটা লৈ বি শিৱৰ প্লেট লৈ গা আৰু বাকী নিটো খাবি যা যা কি দিনকাল কৰিছে আজিকালি তাকেইচোন এই হাইৰাঙৰ আপাক নাচায় ক'ত পেৰেণ্টছনতে কৰিলাক নেকি এ নাই এনেই বহিছোঁ এনেই কাম বন নাই নে নাই মিনা বজাৰ থাকবো একমাহমান পিছত যাম দে চাবা নহয় পইচা আছে এতিয়া মই টাইম পোৱা নাই নে এই ঘৰত গৰু চৰু আছে যাম দে একদিন যাম এই কি বেলুন এটা কিনি দিম দে 10 টকা যাব আৰু ডাঙৰ বেলুন গাড়ীও লাগব নেকি গাড়ী আৰু কি কৰিবা তুমি মই বাইক কিনিমতো 4 বছৰমান তই হ'ব দে আপোনাৰ যাওঁ ৰ'বা এইকেইদিন ৰ'দটো বৰ বেছি হৈছে গাছ চাছৰ কাটি ফেলে শেষ কৰি দিলাক মোৰো ভৰিটো কাজিয়াই লাগি থাকে সদায় আমি কণ্ট্ৰল দোকানত যাওঁ আৰু এতিয়া মোৰ পৰা লওঁ অলপমান অলপমান আলহীও আছে এখন খেলিটো আজিতো খানা ডাঙৰ হ'ব খানা ডাঙৰে দে তই যা আৰু বাবা ক'ত যা মননো কি তিৰি ঘৰত নাই গৰমৰ বন্ধ দিবি খানা খাব মাতিছো মই লগতে আৰু ঘূৰি ঘূৰি আছো আৰু তাৰে নিয়ে বহুৱা চাওঁ সি বোলে মাংস খাই কাম বন কৰিব লেখা নাই সি খেতি বাতি কৰিব লাগে সি কণ্টেলো চাউলকেইটাক লাগি লগ কৰি আছে সি আৰু তাৰ লগততো তাত সি ঘৰত কামেই নকৰে সেইকাৰণে তিৰি নাযায় কি বেয়া বুলি তাৰ তিৰি চলি নাযায় কাম বন কৰিব লাগে এনেকৈ ঘূৰি থাকিলে হ'ব নেকি অ'ত খানা খাওঁ ত'ত খানা খাওঁ এনেকৈ থাকিলে হ'ব নেকি কিবা বোলে তিৰি বোলে অৰুণোদয় আঁচনি বা তাৰ সেই পাৱাৰ পৰা আজিকালি তিৰি কামেই নকৰে মানুহে লাগবই গৰু নিবা চল কাটা মাংস আছে নে কাটব লাগব 5 কেজি এটা ওজন কাটছোন তাৰে 1.5 কেজি মান দি আগৰ পইচা গিলা দিম আজি দি দিম সদায় দিনক হৈ গৈছে কথা কওঁ হেৰিটো হৈছে পইচাটো হৈছে সোমাইছিল মই এতিয়া এখন লৈ আহিছোঁ আমি ৰঙিয়াতে যাই আছো কি হ'ল অৰুণোদয় কেনে মই ভোকা আছো নেকি চাউল খাই আছো মই এতিয়া মাংস কৰি মাংস পইচা দিব লাগে মই মাংস খাব লাগে 1 কেজি ভাত খাব মাতিছোঁ কিমান দিম যাব দি 1.5 কেজি মান দিম আজি পাবি খালি তো নকলি কিন্তু কি দিব মই যাওঁ নেকি নে পাবি যাবা এক বেছি দূৰ কৰে নাই ই তথাপিতো যাবা উচিত যাব পাবি খালি তো সঁচা কথাটো কৈ নেকি একদম ফ্ৰাই কৰি ভাবি আজি পেলাই বঢ়িয়াকৈ একদম থপথপীয়া কৰি পেলাই বঢ়িয়া ঘেৰা দিব নোৱাৰি কথা হ'ব দে বঢ়িয়া ৰান্ধনি আছে নহয় 5 মিনিট মান দিবি আৰে 4 মছলা 2 টকা নি পেলাই 4 মছলা আনি দিবি মই যাম মই যাম কিন্তু মোক পইচাটো ভাই ঘৰতে পাইছো বেপাৰ পাতি নাই মই হ'ব দে যাম মই দেখিছা অৰুণোদয়ৰ পইচা পাইছে তিৰিৰ সেই পইচা দি মাংস হ'ব আগৰ পইচা দিয়াই নাই দি আছো নহয় বিমলা মাংস আনছো হা মোৰ এটিএম খান চোৰ কৰি নিব কি হৰে